নমস্কাৰ বন্ধু বান্ধৱীসকল, কালি আমি ডিছকাউণ্টৰ পাৰ্ট 1 কমপ্লিট কৰিলোঁ আৰু ডিছকাউণ্টৰ আজি পাৰ্ট 2ৰ 10টা কুৱেশ্যন লৈ আহিছোঁ। গতিকে অলপো দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 32% ৰেহাইৰ লগতে বিক্ৰী মূল্য আৰু 20% আৰু 12%ৰ দুটা কমিং ৰেহাইৰ মাজৰ পাৰ্থক্য হৈছে ₹36। বস্তুটোৰ অংকিত মূল্য কিমান? আমাক কি উলিয়াব দিছে? বস্তুটোৰ অংকিত মূল্য। ফাৰ্ষ্টে আমি ইহঁতৰ দুটাৰ মাজৰ অন্তৰ উলিয়াব লাগিব। অন্তৰ মানে পাৰ্থক্য 32% আৰু 20 আৰু 12। এতিয়া চাব, এইটো হৈছে 32% আৰু 20 আৰু 12 কিমান? 32। এতেকে ইহঁতৰ পাৰ্থক্য উলিওৱা সূত্ৰটো হৈছে xy ডিভাইডেড বাই 100। এতিয়া যদি আমি চাওঁ, x হৈছে 20 × 12 ডিভাইডেড বাই 100। যদি আমি 12ৰ লগত 20 পূৰণ কৰোঁ তেনেহ'লে পাম 240 ডিভাইডেড বাই 100। 0 কাটা যাব, যিহেতু তলত শূন্য এটা আছে গতিকে কি হ'ব? 2.4%। এতেকে চাব, একৰ্ডিং টু কুৱেশ্যন মানে প্ৰশ্নত দিয়া আছে কি 2.4 মান কিমান দিয়া আছে? 36। এতেকে আমি যদি 2.4টো সিফালে লৈ যাওঁ, 1%ৰ মান কিমান হ'ব? 36 ডিভাইডেড বাই 2.4। যদি আমি পইণ্টটো অঁতৰাই দিওঁ ওপৰত কি হৈ যাব? শূন্য এটা আহি যাব। এতেকে 2 × 12 = 24, 2 0 × 0, 2 3 × 6, 2 8 × 16, 2 × 2 2 1 3। তাৰপিছত 6 2 × 12, 6 3 × 18, 2 15 30। এতেকে কি হ'ল? 15%। এতেকে মাৰ্ক প্ৰাইচ আমাক উলিয়াব দিছে কি? মাৰ্ক প্ৰাইচ 100 × 15 = 1500। এতেকে এনচাৰ বি ইজ ৰাইট এনচাৰ। নাম্বাৰ 2, এজন বিক্ৰেতা ₹500 অংকিত মূল্যত 8% ৰেহাই আৰু 12% দুটা কমিং ৰেহাই দিয়ে। এজন অন্য বিক্ৰেতা বিয়ে একেই অংকিত মূল্যৰ এটা বস্তুত 20% ৰেহাই দিয়ে। বিক্ৰেতা দুজনৰ বিক্ৰয় মূল্যৰ পাৰ্থক্য, চেলিং প্ৰাইজৰ পাৰ্থক্য আমাক উলিয়াব দিছে। ইয়াত চাব, এ কিমান ডিছকাউণ্ট দিয়ে? 8% আৰু এটা 12%। আৰু 8 আৰু 12 আমি প্লাছ কৰিলে কিমান পাম? 20%। আৰু বিয়ে কিমান দিয়ে কৈছে? 20%। এতিয়া চাব, যিহেতু ইয়াৰো 20% আৰু বিৰো 20%, গতিকে ইহঁতৰ আমি পাৰ্থক্য উলিয়াম কেনেকৈ? xy ডিভাইডেড বাই 100। এতিয়া চাব, x হৈছে 8 × y হৈছে 12 ডিভাইডেড বাই 100। এতিয়া চাব, 4 যাব 12, 4 3 × 12, 100 যাব 25 বাৰ। এতেকে থাকিল কিমান? ওপৰত 8 3 × 24, তলত থাকিল 25। কিমান পাইছিলোঁ আমি? 24 ডিভাইডেড বাই 25। যদি আমি চাওঁ 25ৰ লগত 4 পূৰণ কৰোঁ কিমান হ'ব? 100। আৰু তেনেকৈ ওপৰতো যদি 4ৰে পূৰণ কৰোঁ 96 হৈ যাব। এতেকে যিহেতু তলত 100 আছে গতিকে দুটা সংখ্যাৰ পিছত কিমান আহিব? পইণ্ট আহিব। এতেকে 9.96%। এতিয়া চাব, যিহেতু অংকিত মূল্য দুয়োটাৰে সমান আছিল গতিকে 500ৰ আমি যদি 0.96% উলিয়াই দিওঁ তেনেহ'লে আমি আমাৰ এনচাৰটো পাবলৈ সক্ষম হ'ম। এতেকে চাব, 100ৰে 5ক যাব 5 বাৰ। এতেকে থাকিল কি? 5 × 0.96। এতেকে চাব, 500 × 30 0 উকলিল 3, 5 9 × 45, 46 47 48। যিহেতু দুটা সংখ্যাৰ পিছত দশমিক আছে গতিকে ইয়াতো দুটা সংখ্যাৰ পিছত দশমিক। এতেকে 4.80 ইজ ৰাইট এনচাৰ, মানে বি, অপশ্যন বি ইজ ৰাইট এনচাৰ। নাম্বাৰ 3, যদি এজন বিক্ৰেতাই এটা বস্তু কিনা দামতকৈ 60% অধিক অংকিত কৰে আৰু বস্তুটো 30% ৰেহাইত বিক্ৰী কৰে তেন্তে বিক্ৰেতাজনৰ লাভৰ শতাংশ কিমান? আমি যদি ধৰি লওঁ কষ্ট প্ৰাইচ মানে কিনা দাম যদি 100 টকাত কিনিছিলে, ইয়াত কি বুলি কৈছে? কিমান পাৰ্চেণ্ট অধিক অংকিত কৰে? 60%। 60% অধিক অংকিত কৰিলে 100ৰ লগত যদি আমি 60 যোগ কৰোঁ কিমান পাম? 160 ইনটু, আৰু কি কৈছে? বস্তুটো 30% ৰেহাইত বিক্ৰী কৰে। যদি 30% ৰেহাই দিয়ে তেনেহ'লে বেচিব কিমানত? 70% ডিভাইডেড বাই 100। এতিয়া যাব 0 0 কাটা যাব, এইটো 0 এইটো 0 কাটা যাব। যদি আমি 16ৰ লগত 7 পূৰণ কৰোঁ তেনেহ'লে কিমান পাম? 6 7 × 42, 2 উকলিল 4, 7 × 7 10 11, 112। এতিয়া চাব, আমি 100 টকাত কিনি যদি 112 টকাত বেচোঁ তেনেহ'লে আমি কিমান প্ৰফিট পাম? 12%। এতেকে অপশ্যন এ ইজ ৰাইট এনচাৰ। কুৱেশ্যন নাম্বাৰ 4, এজন ব্যক্তিয়ে এখন চাইকেল ₹5000ত কিনিলে আৰু চাইকেলখনক কিনা দামতকৈ 20% অধিক অংকিত কৰিলে আৰু 15% ৰেহাই দি চাইকেলখন বিক্ৰী কৰিলে, তেন্তে ব্যক্তিজনৰ লাভ বা লোকচানৰ শতাংশ নিৰ্ণয় কৰা। কুৱেশ্যন নাম্বাৰ 3টোৰ লগত ছেম হয়। এতিয়া কি বুলি কৈছে চাব, চাইকেলখন 5000 টকাত কিনিলে
আৰু চাইকেলখনক কিনা দামতকৈ 20% অধিক অংকিত কৰিলে। এই 5000 যে দিলে কেৱল কুৱেশ্যনটো অলপ ক্ৰিটিকেল লগাবলৈহে দিছে। আমি ধৰি লওঁ কষ্ট প্ৰাইচ কিমান 100। এতিয়া চাব কিমান অধিক অংকিত কৰিলে 20%, এটাকে কিমান হৈ যাব 120 ইনটু এটা চাব 15% ৰেহাই দিলে 50% ৰেহাই দিয়া মানে কিমান বেচিব কিমান দামত 85% ডিভাইডেড বাই 100। এটাকে 5 যদি আমি 85 কাটো 5 7 গুণ 35 5 গুণ 5 5 20 100। এটাকে 0 0 কাটা যাব 200 গুণ 12। যদি আমি 6 লগত 17 পূৰণ কৰোঁ তেনেহ'লে কিমান পাম 6 7 গুণ 42 2 উকলিব 4 6 গুণ 6 7 8 9 10 102। এটাকে 100 টকা বস্তুটো যদি আমি 102 টকাত বেচোঁ তেনেহ'লে আমাৰ কি হৈছে 2 টকা প্ৰফিট হৈছে। এটাকে এনসাৰ ডি ইজ ৰাইট এনসাৰ 2% লাভ। কুৱেশ্যন নম্বৰ 5 হৰিয়ে এখন চাইকেল কিনা দামতকৈ 30% অধিক চিহ্নিত কৰে। যদি সি 20% ৰেহাই দিয়াৰ পিছত চাইকেলখন 780 টকাত বিক্ৰী কৰে তেন্তে চাইকেলখনৰ কিনা দাম কিমান আছিল? এতিয়া চাব আমাক উলিয়াব দিছে কি কষ্ট প্ৰাইচ উলিয়াব দিছে। যদি আমি কষ্ট প্ৰাইচ এক্স বুলি ধৰোঁ তেন্তে এতিয়া চাব কিনা দামতকৈ কিমান অধিক চিহ্নিত কৰে 30%। যদি 100 টকা বস্তুটো আমি 30% অধিক চিহ্নিত কৰোঁ কিমানত বেচিম 130 টকাত ডিভাইডেড বাই 100 ইনটু আৰু যদি সি 20% ৰেহাই দিয়ে তেনেহ'লে 100 টকা বস্তুটো কিমানত বেচিব 80 টকাত। গতিকে 80/100 ইজুৱেল চেলিং প্ৰাইচ কিমান দিছে 780। এতিয়া যাব 0 0 কাটা যাব এইটো 4 2 গুণ 8 4 100 যাব 25 বাৰ আৰু 2 10 যাব 5 বাৰ। এটাকে 5 5 5 গুণ 25 5 যদি 130 কাটো 5 গুণ 30 5 2 গুণ 10। এটাকে এটা চাব 26 আৰু 780 26 যদি আমি 780 কাটো কেইবাৰ যাব 13 2 গুণ 26 13 6 গুণ 78 60। এটাকে 2 যাব 30 বাৰ। এটাকে x ইজুকেল 5 ইনটু 5 ইনটু 30 ইজুকেল 5 5 গুণ 25 25 3 গুণ 75 750 টকা। এটাকে অপশ্যন ডি ইজ ৰাইট এনসাৰ। কুৱেশ্যন নম্বৰ 6 এটা ডিলাৰে এখন বাইক তাৰ বজাৰ মূল্যতকৈ 10% ৰেহাইত কিনে আৰু সেই বাইকখন অংকিত মূল্যতকৈ 20% অধিক দামত বিক্ৰী কৰে। আমাক উলিয়াব দিছে কি লাভৰ শতাংশ। এতিয়া চাব বজাৰ মূল্য আৰু অংকিত মূল্য সেম। গতিকে আমি যদি অংকিত মূল্য কিমান বুলি ধৰোঁ 100 বুলি ধৰোঁ তেনেহ'লে 10% ৰেহাইত দিছে মানে কিমানত বেচিব 90ত। আৰু ইয়াত কি বুলি কৈছে অংকিত মূল্যতকৈ 20% অধিক দামত বিক্ৰী কৰে মানে যদি 20% অধিক বিক্ৰী কৰে তেনেহ'লে বেচিব কিমানত 120। এতিয়া চাব 90 আৰু 120 মাজৰ পাৰ্থক্য কিমান 30 ডিভাইডেড বাই তলত কি হ'ব 90 ইনটু 100। এতিয়া চাব 30 90 কেইবাৰ যাব 3 বাৰ যাব। এটাকে থাকিল কিমান 100টো ওপৰলৈ যদি যায় থাকিব কি 100 ডিভাইডেড বাই 3। এতিয়া চাব আমি যদি 3 ৰে 100ক ডিভাইড কৰোঁ তেনেহ'লে আমি কি পাম 33.33%। এটাকে যিহেতু অপশ্যনত 33.33% নাই গতিকে আমি অপশ্যন কি দিম অপশ্যন এ ইজ ৰাইট এনসাৰ। কুৱেশ্যন নম্বৰ 7 এজন ব্যক্তিয়ে 5টা বস্তু কিনে আৰু 3টা কি পায় বিনামূল্যে পায় তেন্তে তেওঁ পোৱা ৰেহাইৰ শতাংশ কিমান? এতিয়া চাব ইয়াৰ সূত্ৰটো কি ডিছকাউণ্ট পাৰ্চেণ্ট ইজুকুৱেল ফ্ৰী ডিভাইডেড বাই টোটেল ইনটু 100। এতিয়া চাব ফ্ৰী কিমানটা দিছে 3টা টোটেল কিমান 5টা আৰু এইটো 3টা 5 3 8 ইনটু 100। এতিয়া চাব 8ক 4 2 গুণ 8 4 25 গুণ 100 25 3 গুণ 75 ডিভাইডেড বাই 2 ইজুকেল 75 ডিভাইডেড বাই 2। আমি যদি 75ক 2ৰে ডিভাইড কৰোঁ তেনেহ'লে কিমান পাম 37.5%। এইটো চাব পাৰে 75 2 2 3 গুণ 6 5 নামিব 7 বা 6 গ'লে 1 2 7 গুণ 14 তলত 1 পইণ্ট দিয়াৰ লগে লগে 0 আহি যাব 2 5 গুণ 10। এটাকে 37.5 ইজ ৰাইট এনসাৰ অপশ্যন বি। কুৱেশ্যন নম্বৰ 8
এই কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 7 লগত সেম হয় কি বুলি কৈছে চাওক যদি 25 টকা দামৰ 12টা নাৰিকল কিনা 3টা নাৰিকল কি পায় ফ্ৰী পায় তেন্তে প্ৰত্যেক নাৰিকলত পোৱা ৰেহাই শতাংশ কিমান এনে মই সূত্ৰটো কি বুলি কৈছিলো ডিসকাউন্ট পাৰ্চেন্ট ইজ ইকুৱেল ফ্ৰী ডিভাইডেড বাই টোটেল ইনটু 100 এনেকে ফ্ৰী কিমান 3টা আৰু টোটেল কিমান 12 আৰু 3 12 3 15 ইনটু 100 পাঁচেৰে 15 যাব 3 বাৰ পাঁচেৰে 100 যাব 20 বাৰ এটাকে চাব 3 কাটা গল থাকিল কিমান 20% এটাকে অপশন এ ইজ ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 9 এজন দোকানীয়ে এটা বস্তু 20% লাভত বিক্ৰী কৰে যদি সি বস্তুটো 20% কমত কিনে আৰু ₹75 কমত বিক্ৰী কৰে তেতিয়া সি 25% লাভ অৰ্জন কৰিব বস্তুটোৰ ক্ৰয় মূল্য কিমান আমাক উলিয়াব দিছে কষ্ট প্ৰাইস এটা চাব কষ্ট প্ৰাইস আৰু এফালে হ'ব সেলিং প্ৰাইস এটা চাব কষ্ট প্ৰাইস যদি আমি 100x বুলি ধৰো তেতিয়াহলে যদি 20% লাভত বিক্ৰী কৰে তেতিয়াহলে কিমানত বেচিব 120x কি বুলি যদি কি বস্তুটো 20% কমত কিনে এটা চাব 20% কমত কিনে মানে 100 টকাৰ বস্তুটো কিমানত কিনিব 80 টকাত আৰু কি বুলি কৈছে 75 কমত বিক্ৰী কৰে 75 টকা কমত বিক্ৰী কৰে তেতিয়া সি 25% লাভ অৰ্জন কৰে সদায় লাভ কিহত ক্যালকুলেশন কৰো আমি কষ্ট প্ৰাইসত এটাকে চাব 25% লাভ মানে কি 125 ডিভাইডেড বাই 100 যদি আমি কাটো 125ক 5ৰে যাব 5 5 গুণ 25 5 2 10 5ৰে যাব 5 0 0 5 2 10 5 5 গুণ 25 5 4 গুণ 20 এটা চাব 4 4 0 0 4 2 8 ইকুৱেল 100x এটাকে চাব 120x আৰু 100x ৰ মাজৰ পাৰ্থক্য কিমান 20x আৰু কিমান কমত বিক্ৰী কৰে 75 এটাকে 20x ইকুৱেল কিমান 75 এটাকে আমি কি বুলি পাইছিলো 20x ইকুৱেল কিমান পাইছিলো 75 এটাকে চাব x ইকুৱেল 75 ডিভাইডেড বাই 20 ইনটু 100 20 5 গুণ 100 এটাকে 75 ইনটু 5 ইকুৱেল 5 5 গুণ 25 5 উকলিল 2 5 7 গুণ 35 37 37 375 rupees এটাকে অপশন সি ইজ ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 9 ৰ লগত সেম হয় খালি ইয়াত কি বুলি কৈছে এজন বিক্ৰেতা এটা বস্তু 5% লোকসানত বিক্ৰী কৰে তাত লাভত বিক্ৰী কৰিছিল ইয়াত লোকসানত বিক্ৰী কৰে বুলি কৈছে যদি বিক্ৰেতাজনে বস্তুটো 20% কমত কিনে আৰু ₹33 অধিক দামত বিক্ৰী কৰে তেতিয়া সি 30% লাভ অৰ্জন কৰে বস্তুটোৰ ক্ৰয় মূল্য কিমান ইয়াতো আমাক কষ্ট প্ৰাইস ল'ব দিছে একে কষ্ট প্ৰাইস এফালে হৈ যাব সেলিং প্ৰাইস এটা চাব কষ্ট প্ৰাইস যদি আমি 100x বুলি ধৰো এটা চাব 5% লোকসান যদি 5% লোকসানত বেচে কিমানত বেচিব 95x আৰু কি বুলি কৈছে যদি বিক্ৰেতাজনে বস্তুটো 20% কমত কিনে এটা চাব 20% যদি কমত কিনে 100 টকাৰ বস্তুটো যদি 20 টকা কমাই কিনে তেনেহলে 80 টকাত কিনিব আৰু কি বুলি কৈছে 33 অধিক দামত বিক্ৰী কৰে তেতিয়া সি 30% লাভ অৰ্জন কৰিব এটাকে লাভ সদায় আমি কিহৰ ক্যালকুলেশন কৰো কষ্ট প্ৰাইস 130 ইন ডিভাইডেড বাই 100 একে চাব 0 0 কাটা যাব এটো 0 2 কাটা যাব ৰে কিমান পাম আমি 8 3 গুণ 24 4 উকলিব 2 8 গুণা 9 10 104x এটাকে চাব 95 আৰু 104x ৰ মাজৰ পাৰ্থক্য কিমান 9x আৰু কিমান টকা অধিকত বিক্ৰী কৰে 33 টকা এটাকে 9x ইকুৱেল কিমান পালে আমি 33 এটাকে চাব আমি কি পাইছিলো 9x ইকুৱেল 33 এটাকে চাব x ইকুৱেল কি হৈ যাব 33 ডিভাইডেড বাই 9 ইনটু 100 3 11 33 3 3 গুণ 9 এটাকে 1100 ডিভাইডেড বাই 3 যদি আমি ইয়াক ক্যালকুলেশন কৰো তেতিয়াহলে কি পাম ইয়াক ক্যালকুলেশন কৰিব নালাগে কাৰণ অপচনত কি দিছে 110 ডিভাইডেড বাই 3 এটাকে অপচন এ ইজ ৰাইট আনসাৰ